So good morning everyone আৰু বৰ্তমান আছো ভাইটিৰ ৰুমত কালি গধূলি আহিছিলো আৰু আজি ভাইটিৰ ৰুমতে আছো ইয়াতে খোৱা কৰি তাৰ পিছত যাম এয়াৰপৰ্ট আজি আছে ফ্লাইট ইভিনিং সো ভাইটিৰ ৰুমটো দেখাই থাকো আজি খানা খানা বনাই আছে ই বৰ্তমান আৰু মই ধুনিয়াকে গাপা ধুই আহিলো এতিয়া ৰেডি হ'ম আৰু যাম ৰ'দটো দিছে ৰাতি বহুত বেছি বৰষুণ আৰু বৰ্তমান একদম ধুনিয়া ৰ'দ মোৰ ভাইটিৰ গাৰ্ডেন ইবিলাক ধুনিয়া সবজি তবজি লাগি আছে ধুনিয়া খেতি আৰু এটো তাৰ ৰুম ফুল চুলো আছে ধুনিয়াকে আৰু ধুনিয়াকে খোৱা কৰিলো আৰু এয়াৰপৰ্টলৈকে ওলাই দিলো আমাৰ ইভিনিং ফ্লাইট আছিল সো ভাইটি আমাক থবলৈকে আহিলে আৰু এতিয়া আমি ভিতৰলৈকে যাম চেক ইন কৰিম আৰু বৰ্তমান আমি ফ্লাইটত গৈ আছো বইবৰ কাৰণে মম্মি years later আৰু ইয়া আমি আহি পালো জয়পুৰ এয়াৰপৰ্ট লাগেজ বিলাক লৈ ললো আৰু বাহিৰলৈ ওলালো সো एवरीवन আমি আহি পালো হাই তো বল দো একবার আৰু বহুত বেছি ভোক লাগিছিলে হেকাৰণে আমি খাবলৈ হুমালো আৰু ইয়াতে আমি অৰ্ডাৰ দিছিলো ৰুটি আৰু সবজি এইবিলাক আৰু ইহদৰে লেকচাৰ সাকচন আৰু আপোনালোকক ইয়াৰে ৰুটি আৰু সবজি মই দেখাই আছো ইয়া একদম কমপ্লিট ঘিত একদম টিয়াই দিছে আমি এনেকে ৰুটি সবজি খাবৰে নাই তাৰ পিছত আমি ইয়াৰ পৰা ডাইৰেক্ট হোটেললৈকে গলো আৰু ইয়া হোটেলৰ ভিউ আজি ৰাতি ধুনিয়াকে হৈ যাম আৰু কালি ৰাতিপুৱা ভালকে দেখাই আছো মোৰ হাজবেণ্ডৰ ৰাজস্থানত টিফিন সাৰ্ভিসৰ বিজনেস আছে আৰু তেওঁলোকে এনেদৰে টিফিন সাৰ্ভিসৰ বস্তুবিলাক পঠায় সো আজি আমালৈকে পঠাইছিলে আৰু ইয়া মোৰ শহুৰৰ ঘৰৰ মানুহখিনি আৰু ধুনিয়াকে আমি খোৱা কৰিলো আৰু এতিয়া মই কইনা হাজত ৰেডি হ'ম ৰাজস্থানী ষ্টাইলত আৰু ইয়া হৈছে মানে আমাৰ যেনেকে মেইন সেট থাকে তেখেতসকলৰ এইটো মেইন বিয়াৰ হাজ আৰু তেনেকে পিন্ধে আৰু ইয়া মূৰত কিবা এটা মোক মাৰি দি আছে হেইটো বলে মানে বহুত ইম্পৰ্টেন্ট হয় বিয়াত পিন্ধাৰ কাৰণে বাট মোৰ কপালখনত একদম দাগ বহি গৈছে এইটো মাৰাৰ কাৰণে আৰু তাৰ পিছত দেখাই আছো নিয়মবিলাক কি কৰে এইবিলাক মোৰ শহুৰৰে গতে ফ্যামিলি হয় আৰু এতিয়া ধুনিয়াকে ৰেডি হয় আমি গতে কেজন যাবলৈ ওলাইছো মানে হোটেলৰ পৰা আমাক নিবলৈ আহিছে আৰু এতিয়া ঘৰত গৈ কি নিয়ম কৰে আপোনালোকক দেখাই আছো আৰু ইয়া দৰা কইনাৰ গৃহপ্ৰবেশৰ নিয়ম কৰাই আছে গৰমতে মোৰ অৱস্থাটো অকমান বেয়া হৈছে তাতে আৰু ইমান হেভি ড্ৰেছ জুৰা পিন্ধাই দিছে তাৰ পিছত গৃহপ্ৰবেশৰ এইবিলাক এইজনী মোৰ শাহুমায়ে নিয়ম বিলাক কৰাই আছে তাৰ উপৰে মোক অকমান লাজ কৰি থাকিবলৈ কৈছিলে বাট মানে মোৰ দ্বাৰাই দি নহয় মোৰ হাঁহিয়ে উঠি যায় বাৰে বাৰে তাৰ পিছত এয়া মই ধুনিয়াকে এই প্লেটত খোজ দি পিনে এনেকে যে কৰে যে ভৰি ছাপ দিয়ে যে এইবিলাক নিয়ম কৰাইছে তাৰ পিছত কি নিয়ম কৰাইছে মই আপোনালোকক দেখাই আছো ৰব এইটো নিয়ম এনেকে ৰুমালত ভৰিটো ৰাখি থৈ দিয়া ছাপটো তাৰ পিছত এয়া হাতখন কাহি দিছে তলত আৰু তাত কিবা কিবি বস্তু দিছে যেনে লুচি এখন দিছে আৰু গুড় এনেকে দিছে আৰু দৰাই তাৰ মানে সেই কাহিখন সাইড কৰি দিয়ে আৰু কইনাজনী উঠাই আনিব লাগে তাৰ পিছত এখেতসকলৰ মন্দিৰত মানে এনেকে কিবা কিবি নিয়ম কৰাইছে আৰু ভগৱানক সেৱা কৰাইছে মই ভালকে নাজানো যদিও শিকাই দি আছে বাৰু তাৰ পিছত এয়া এটা গেম হৈছে কপাহটো দৰাজনৰ গাত দলিয়াই দিয়ে যতে ৰতে দলিয়াই দিয়ে আৰু মোক বিচাৰি উলিয়াবলৈ দিয়ে যদি ৰৈ যায় মানে হেতু খেলাটো হাৰি যোৱা হয় আৰু মই বাৰু এবাৰো হাৰা নাই দে মই পুৰা গতেখিনি বিচাৰি পাইছো তাৰ পিছত দৰাকো সেম নিয়ম দিছিলে বাট মানে ঘৰৰ মানুহে দৰাৰ সাইড নললে মোৰ সাইডত মই জিকি গৈছো আৰু তাৰ পিছত এই আঙঠি লুকা খেল হৈছে আৰু গতে কিবাৰে মই ধুনিয়াকে জিকিছো লাষ্ট বাৰত এবাৰ দৰাই অকমান সিটিং কৰিলে আৰু মোৰ হাতত ধৰিলে সেই কাৰণে তেও জিকিলে বাট নহলে মই প্ৰত্যেকবাৰতে ময়ে জিকি আছো গতে ঘৰৰ মানুহখিনি বহুত মৰমিয়াল আৰু আদৰ কৰি ৰাখিছে ধুনিয়াকে তাৰ পিছত এয়া আকৌ এটা নিয়ম দিছিলে এয়া হাতত ৰছী বান্ধি দিয়ে এটো খুলিব লাগে
মই নাজানো এইবিলাক কি নিয়ম তাৰপিছত এয়া হৈছে ডান্স কৰিব লাগে অকমান ডান্স তেখেতসকল ৰাজস্থানী নিয়মত ডান্স কৰিব লাগে মই ভালকে নাজানো যদি অলপ ৰিল চিল চাই শিকি গৈছিলো সেইকাৰণে অকমান কৰিছো বাৰু কিবা কিবি তাৰপিছত মানে এবাৰ কৰা আৰম্ভ কৰাৰ পিছত আৰু জোজটো আহি যায় বাৰু যিকোনো ষ্টাইলতে কৰি দিব পাৰি তাৰপিছত খুবে নাছিলো বাৰু অকমান প্ৰথমতে অলপ লাজ লাগিছিলে বাৰু ইমানখিনি মানুহৰ মাজত তাৰপিছত সব এডজাস্ট হৈ গ'ল আৰু পুৰা তাৰপিছত বিন্দাস নাচিছো আৰু এইজনী খ্যাতি মোৰ ভতিজি হয় তাই মোৰ লগতে লাগি আছে এনিটাইম তাৰপিছত হৈছে খোৱাৰ পৰ্ব এই ডাঙৰ থালখনত কিবা কিবি এইবিলাক খোৱা বস্তু আনিছে গুড় আৰু ঘি এনেকুৱাকে ডুবাই আনে খাবৰ কাৰণে মানে মই খাব নোৱাৰা হৈ গৈছো লাষ্ট টাইমত আৰু এনেকুৱাকে মিঠাই জিঠাই এইবিলাক খুৱাই সবে খুৱাই দি আছে দৰা কইনাক সকলে মানে খোৱাটো এটা নিয়ম আৰু সকলোৱে আহি ধুনিয়াকে খুৱাইছে মোৰ এনেকুৱা অৱস্থা হৈ গৈছে মই লাষ্টত আৰু খাব নোৱাৰা হৈ গৈছো খোৱাৰ লগতে পইচাও দি আছে সবে ধুনিয়াকে মোৰ ভাল কালেকচন এটা হৈ গৈছে अरे वही ना দিনটো এনেদৰে গ'ল ইভিনিং ঘৰৰ কাষতে সৰু ঠাই এখনত ৰিসেপশন পাৰ্টি কৰিছিলে বেছি মানুহ মতা নাই ঘৰৰ ওচৰৰ মানুহখিনি অনলি আৰু ফ্যামিলিৰ মানুহখিনি আৰু তেতিয়া মই এই জোৰা ড্ৰেছ পিন্ধিছিলো কেনেকুৱা লাগিছে জনাব ৰাজস্থানী ষ্টাইলত মোক বেছি ভাল লাগে নে অসমীয়া ষ্টাইলত বেছি ভাল লাগে হেইটো জনাব আৰু অসমীয়া বিয়াৰ ভিডিওটো যদি চোৱা নাই মই তলত লিংকত দি দিম আপোনালোকে চাব আৰু এনেদৰে ৰিসেপশন ইয়াতে বেছি ডাঙৰ কৰা নাই দেই অকমান সৰু ৰিসেপশন কৰিছে আৰু ইয়া শ্ৰদ্ধা মোৰ ভাগিন হয় তাৰ পিছত সকলোবিলাক এনেকৈ আহিছে ফটো উঠিছে এনজয় কৰিছো আৰু এয়া হৈছে বিনীত যাৰ হাত ভাঙি পিনে পৰি আছে सब लोग आए नहीं आसाम से कोई सुमन भी नहीं आया लिसा भी नहीं आई मृदु भी नहीं आई আৰু এনেকৈ সকলোৱে খোৱা লোৱা কৰিলে আৰু খোৱা লোৱা হোৱাৰ পিছত আমি এনেদৰে খাবৰ কাৰণে বহিলো কিবা কিবি আইটেম আছিলে মই বাৰু পনীৰ আৰু অকমান ভাতকে খালো ভাত মানে ফ্ৰাইড ৰাইচ টাইপত এনেকুৱা খালো তাৰ পিছত এখিনি হোৱাৰ পিছত আমি ঘৰলৈ আহিলো আৰু এই আমি আকৌ ড্ৰেছ চেঞ্জ কৰিলো ৰাতি অকমান কিবা নিয়ম আছে সেইখিনিও আপোনালোকক দেখাই আছো মই ধুনিয়াকে বহি আছো ডকৰণী সুৰণী লৈ পিনে এনেকৈ অসমতে তেনেকুৱাকে থকা নাছিলো এতিয়া ইয়াতে আই ধুনিয়াকে তেনেকৈ আছো আৰু এই ৰাতি কিবা অকমান নিয়ম কৰিছে মই আকৌ বুজি পোৱা নাই বাট তাৰ পিছত আমাক দুওকে অকমান তাত বহাইছে আৰু কিবা কিবি সেৱা কৰাইছে এনেকৈ আজি হৈছে মোৰ পহলি ৰসই মানে প্ৰথম মানে পাকঘৰত খানা বনোৱা নিয়ম আৰু প্ৰথমে গেছত এনেকৈ সষ্টিক বনাই ল'ব দিছে মানে গেছটোক পূজা কৰি ল'বলৈ দিছে তাৰ পিছত এয়া দিছে গুড় আৰু ঘি নাজানো কিবা আছে এনি টাইম তেখেতসকলে গুড় আৰু ঘিৰে কাম চলাই থাকে আৰু প্ৰথম মানে বনাব লাগে আটাৰ হালৱা আৰু এয়া মই ঘি দিম কিমান আপোনালোকে চাবচোন কিমান ঘি দি বনাই আৰু মোক বাৰু শিকাই আছে মই আটাৰ হালৱা খাই বুলি মই জনাই নাছিলো এইবাৰে প্ৰথম জানিছো আৰু ৰেচিপিটো আপোনালোকক দেখাই আছো আধা লিটাৰ মান ঘি দিব তাৰ ওপৰত এক বাটি মান এয়া দিব আটা দিব তাৰ পিছত ধুনিয়াকে লৰাই থাকিব যেনেকৈ আমি সুজি বনাও ন তেনেকৈ লৰাই থাকিব তাৰ পিছত অকমান হোৱাৰ পিছত চেনি দিব তাৰ পিছত আকৌ ঘি দিব তাৰ পিছত লৰাই থাকিব ড্ৰাই ফ্ৰুটস বগেৰা এইবিলাক যি থাকে দিব সেইখিনি ধুনিয়াকে হৈ যোৱাৰ পিছত মই ভগৱানক সেৱা কৰি প্ৰথমে ভগৱানক দিলো তাৰ পিছত মই শহুৰ এখেত হৈছে মোৰ শহুৰ তেখেতক দিলো তাৰ পিছত আৰু এজন হৈছে মোৰ খুৰা শহুৰ তেখেতক দিলো মানে ঘৰত তেখেতসকল ডাঙৰ যিহেতু তেখেতসকলক দিলো আৰু এনেদৰে সবকে বিলাই মিলি ময়ো খালো ভালে বনাইছিলো বাৰু প্ৰথম যিহেতু আৰু আজিৰ ভিডিওটো এইখিনিতে শেষ কৰিলো নেক্সট ৰাজস্থানৰ আৰু এটা ভিডিও আহিব আপোনালোকে চাই থাকিব